So friends, বৰ্তমান আমি আহি পাইছো ভৈৰৱকুণ্ড। ধুনীয়া ধুনীয়া ভিউ আপোনালোকৰ বাবে লৈ আহি। What a romance guys, what a romance. So guys, এয়াই হৈছে অৰুণাচলৰ বৰ্ডাৰ। ইয়াৰ পৰা মানে টাৱাংটো শৰ্টকাট হৈ যায়। So friends, welcome back to another vlog আৰু নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। So friends, আজি আছো ওদালগুৰি বিহিয়াৰ ঘৰত। যেহেতু উজনিৰ পৰা আহিলো কিন্তু অলপ অসুখৰ বাবে গম পাইছে আৰু প্ৰব্লেম। সেইফালে আছে দাদা আৰু আমি এতিয়া ক'ত যাম দাদা? আমি এতিয়া ভৈৰৱকুণ্ডত যাম। ভৈৰৱকুণ্ড যাম। ভৈৰৱকুণ্ডৰ পৰা আমি আকৌ বহুত ঠাই চাবলৈ যাম তাত। So guys, এইফালে যোৱাৰ আগত ফটো উঠাত ব্যস্ত। সেলফি কুইন, সেলফি কিং। So guys, বৰ্তমান আমি ৰয়েল এনফিল্ডত একেবাৰে ফিল্ড লৈ যাম আৰু আপোনালোকক গোটেই ভিউ দেখাম আৰু চাই থাকক। একেবাৰে জচিলা এইটো আমি ৰাইড হ'ব আজি এইটো ভৈৰৱকুণ্ডলৈকে। চ' আপোনালোক So friends, বৰ্তমান আমি আহি পাইছোঁ ভৈৰৱকুণ্ড। চ' ফাৰ্ষ্ট টাইম আহিছোঁ আৰু খুব এক্সাইটমেণ্ট। ৰয়েল এনফিল্ড চলাই আহিছোঁ আৰু বহুত মানে দীঘলীয়া যাত্ৰা হয়, একেবাৰে মজা লাগিছে। আৰু এইফালে চাওক পাহাৰ 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 কি ভিউ গাইছ। এইফালে বাইদেউখন আহিছিল ইয়াত আৰু আমি বাইক লৈ আহিছোঁ। এইফালে ফটো উঠাত সকলোবোৰ ব্যস্ত। এতিয়া দেখাম আৰু গাইছ। বৰ্তমান আমি ভৈৰৱকুণ্ডৰ নদী চাব আহিছোঁ। নদী 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 নদী। চ' এইফালে এই দুটা গ'ল, আমি যাব লাগিব না, একদম আল্টিমেট আৰু। এইফালে নদীৰ পানী একদম শব্দ একেবাৰে আল্টিমেট শব্দ হৈ আছে ইয়াত। এটা বেলেগ বস্তু দেখা পাইছোঁ এইফালে যে আছে হোৱাট এ ৰোমেন্স গাইজ, হোৱাট এ ৰোমেন্স। একেবাৰে নেদেখোঁ এইবিলাক দেখাব নাপায়, তথাপিতো চকুত পৰি গ'ল আৰু। এইটোৱে হৈছে ভৈৰৱকুণ্ড নদী আৰু চাওক একেবাৰে আল্টিমেট ভিউ চাওক। একেবাৰে পানীৰ শব্দ কুলু 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 মাৰি আছে গাইজ একেবাৰে। আৰু এনেকুৱা ভিউ দেখিম বুলি ভবাই নাছিলোঁ, কাৰণ এইবাৰ ফাৰ্ষ্ট হয়। ত' কেনে লাগিছে? এই দুবাৰ হৈছে। এইটো হৈছে ধনচিৰি প্ৰজেক্ট আৰু একেবাৰে বহুত পুৰণা হৈছে। এতিয়া বাৰিষা পানীটো বেছি হয় আৰু এতিয়া কম আৰু এয়াই আৰু আল্টিমেট ভিউ। চ' গাইজ পানীৰ শব্দ শুনক একেবাৰে এইফালৰ পৰা একেবাৰে আল্টিমেট গাইজ। এইফালে বিৰাট চাউণ্ড হৈ আছে, কিমান জোৰে পানী বহি আছে। ইয়াত দিনত আহিলোঁ হয় তেনেহ'লে ইয়াত গা চা ধুই যাব পাৰিলোঁ হয় গাইজ। একেবাৰে মজা ফিল এটা পালোঁ হয়, কিন্তু কি হ'ব গাইজ, এই আবেলি আহি গ'লোঁ না, প্ৰব্লেম হৈ গ'ল। নহ'লে আল্টিমেট ভিউ সঁচাকৈ ইমান ধুনীয়া লাগিছে। উজনিৰ পৰা মধ্য অসম আহি পালোঁ, তাৰপিছত আমি ঘৰলৈকে যাত্ৰা আৰম্ভ কৰিম, কিন্তু তাৰ মাজতে ইমান ধুনীয়া ধুনীয়া ভিউ আপোনালোকৰ বাবে লৈ আহিছোঁ। চ' সকলোৱে লাইক কৰি দিব এটা এটা। ওদালগুৰি নামটো কেনেদৰে হৈছে, সকলোৰে ভাবে যে কেনেদৰে নাম এটা হয়। চ' এই নামটো হৈছে ইয়াতে মানে এই যি ভৈৰৱকুণ্ড এই পাহাৰৰ ইয়াত মানে ওদাল বুলি গছ আছিল। চ' ইয়াৰ পৰাই ওদালগুৰিৰ নামটো সৃষ্টি হৈছে। আৰু এনেধৰণে ইয়াত বোলে আগতে বহুত আছিল, ওদাল গছ আছিল। চ' দাদাই ক'ল আৰু যে ইয়াত ওদাল গছ আছিল, তো এনেধৰণে ইয়াৰ নামটো ওদালগুৰি হৈছে। আৰু গুৰিটোতো গম পায় কি হয়। চ' এয়াই আৰু অৰুণাচলৰ বৰ্ডাৰ। আৰু দাদা ইয়াৰ পৰাই না আৰম্ভ হয়? ইয়াৰ পৰা আৰম্ভ, টাৱাং যাব পাৰি। ইয়াৰ পৰা মানে টাৱাংটো শ্বৰ্টকাট হৈ যায় আৰু এইটোৱে আৰু বৰ্ডাৰ। ত' এইফালে গেট আছে আৰু এইফালে মন্দিৰ। এইটো এইফালে অৰুণাচল বৰ্ডাৰ, এইফালে পাহাৰখন আছে ভৈৰৱকুণ্ডৰ, এইফালে নদী, এইফালে আছে গাহৰি। চ' গাহৰি 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 গাইছ। বৰ্তমান আমি যাত্ৰা আৰম্ভ কৰিছোঁ, একেবাৰে ঘৰলৈ বুলিয়ে যাত্ৰা আৰম্ভ কৰিম আৰু। এইফালে গাড়ী চাড়ী ষ্টাৰ্ট দি, ত' এইফালে ফটো উঠা হোৱাই নাই চাওক গাইছ। এতিয়া বৰষুণ আহে, আমি এতিয়া যাওঁ আৰু চাই হওক। দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে, মনলে উভতি আহে লৰালি। A
A few moments later. So friends, এতিয়া আমি ঘৰ আহি পালো আৰু ফ্ৰেছ চেছ হৈ কিনে অলপ টাইম বহি আড্ডা চাড্ডা মাৰিলো আৰু যাই কিনে খুব ভাল লাগিছে সঁচাকৈ আৰু ভৈৰৱকুণ্ডৰ স্পেচিয়েল ম'ম' খালো আৰু এইফালে বা আছে চ' বাৰ লগত ঘূৰিলো আৰু আজি চ' বা কেনে লাগিল আজি বহুত ভাল লাগিছে আৰু বেলি বাইদেউ ভাল বহুত ভাল লাগিছে দেই অনুকল কেনে লাগিছে মজ্জা চ' এনেধৰণে এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ বাই 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 বাই